কবিতাৰ শিৰোনাম পুৰুষ। কথা বৰ্ণালী বৰগোহাঁই। আবৃত্তি মানস হাজৰিকা। এই যে অনুভৱবোৰ সেচুকি গিলি থয় হেঁপাহবোৰ, তেওঁ এজন পুৰুষ। আচলতে তেওঁৰো হৃদয়ত আৱেগৰ জোৱাৰ উঠে, নামে নমামি বিষাদৰো, কিন্তু তেওঁ পুৰুষ। আৱেগবোৰ সামৰি পিন্ধি লোৱা দায়িত্বৰ পোচাকযোৰে তেওঁক কৰ্মাত গিলিব ধৰে। অনুভূতিবোৰ জাহ দি তেওঁ আনৰ বাবে সপোন ঘটে। যৌৱনৰ ৰঙীন সময়খিনিতে তেওঁ উন্মাদ হৈ নুফুৰে, কিম্বা নকৰে পেনপেনীয়া প্ৰেমালাপ। তেওঁ মাথো ন্যস্ত হয় সপোন ঘটাত, নিজৰ কষ্টৰ ঘামেৰে আনজনৰ ডিঙিত মুকুতা আৰে তেওঁ নিজৰ। তথাপি তেওঁ ভাগৰি নপৰে, মাথো সপোন দেখে এদিন সুখী হোৱাৰ, কিন্তু সেইদিন সহজে নাহে। তেতিয়ালৈ আৱেগবোৰ সামৰি সামৰি তেওঁ শীল হয় বুকুত, আৰু তেতিয়া বকুল নুফুলে, ফুলে মাথো শেৱালি ৰংবোৰ হেৰাই যোৱাৰ। তথাপি তেওঁ পুৰুষ, সেয়ে দুখবোৰ জাহিৰ নকৰে, মাথো গিলি পেলায়। কেতিয়াবা নীলা আৰু কেতিয়াবা ৰঙা।